মই জিয়াউৰ ৰহমানৰ কাষলৈ আহিছোঁ। আপুনি শুনিছেই ৰঞ্জীৱ কুমাৰ শৰ্মাৰ কথা, মই একো নকওঁ যে মানে ফিল্ডত এবাৰ কোনো প্ৰত্যাহ্বান নাছিল, গ'লকিপাৰবিহীন গ'ল পোষ্ট মোটামুটি যিমান পাৰে উধাই মুধাই বিজেপিয়ে গ'ল দিব, আৰু তেখেতে কৈছে যে ইচ্ছা অনুসৰি গ'ল দিছে বিজেপিয়ে ইতিমধ্যে। নিতুমণি শইকীয়া ডাঙৰীয়া, ৰঞ্জীৱ শৰ্মা ডাঙৰীয়াই কৈছে আমি অনায়াসে গ'ল দিছোঁ। ঠিকে, গ'ল দিব পাৰে, আমি 4 তাৰিখে গম পাম গ'ল হৈছে নে নাই হোৱা। কিন্তু আমি যে গ'ল দিব খুজিছোঁ, এই গ'লটো আমি কিয় দিব খুজিছোঁ? আমি খেলখন কিয় জিকিব খুজিছোঁ? আমি ক্ষমতা লাভ কৰি দুৰ্নীতি অনিয়ম সংঘটিত কৰি সমাজখন বিভ্ৰান্ত ধ্বংস কৰি আমি নিজে কোটিপতি হোৱা ৰজা হ'বৰ কাৰণে এই গ'লটো দিছোঁ, খেলখন খেলিছোঁ, নে আমি সমাজখন গঢ়িবৰ কাৰণে খেলখন খেলিছোঁ? দুটাৰ মাজত পাৰ্থক্য আছে। আমি যিটো ৰাজনীতি কৰোঁ, আমাৰ ৰাজনীতিৰ লক্ষ্য উদ্দেশ্য হ'ল সমাজ গঢ়াৰ ৰাজনীতি, দেশ বচোৱাৰ ৰাজনীতি, জাতিক শক্তি দিয়াৰ ৰাজনীতি, যিটো আমাৰ দেশৰ সংবিধান, আমাৰ দেশৰ ঐতিহ্য পৰম্পৰাই আমাক শিকাইছে, আৰু আমি এইটো কৰি গৈ আছোঁ। কিন্তু আমি দেখিছোঁ বিজেপি দলৰ যিটো ৰাজনীতি, এতিয়া আপোনালোকে বহুতে ক'ব যে আকৌ আজি বিজেপিক সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে। সমালোচনা কৰিবৰ কাৰণে নহয়, আত্মমন্থন কৰিছোঁ। আজি কথা কৈতো আৰু আমি ইলেকশ্যনক প্ৰভাৱিত কৰিব নোৱাৰোঁ, সিমান সময়ো নাই। এই আপুনি এটা কথা চাব, নিৰ্বাচনত আমাৰ কি ওলাই আহিছে? আমি নিৰ্বাচনৰ যদি সামগ্ৰিকভাৱে ছবিখনৰ এটা ৰিজাল্ট আমি বিচাৰোঁ, আমি কি পাইছোঁ? বিশ্বাসৰ সংশয়, কোনেও কাকো বিশ্বাস ভৰসা কৰিব নোৱাৰা এটা অৱস্থা। কোন দলত আছে, কোন দলৰ পৰা কোন দললৈ কেতিয়া গুচি যাব, কোন মানুহে সঁচা কথা কৈছে, কোন মানুহে মিছা কথা কৈছে, আপুনি ভৰসা বিশ্বাস কাকো কৰিব নোৱাৰে। না আপুনি ৰাজনীতিক কৰিব পাৰে, না আপুনি অফিচাৰক কৰিব পাৰে, না আপুনি সংবাদ মাধ্যমক কৰিব পাৰে, না ব্যক্তিক কৰিব পাৰে। এই এটা পৰিৱেশ আমাৰ দেশত নতুনকৈ সৃষ্টি হৈছে। এইটো আমাৰ এই যোৱা 10-12 বছৰীয়া 15 বছৰীয়া বিজেপিৰ ৰাজনৈতিক উত্থানৰ এইটো আমি ৰিজাল্ট বুলি ক'ম। দায়বদ্ধতাহীন ৰাজনীতি, মই যিটো কথা ক'লোঁ যে আপোনাৰ উদ্দেশ্যটো কি, আপুনি গ'লটো কি কাৰণে দিছে? দায়বদ্ধতাহীন ৰাজনীতি। আমি অকল ক্ষমতাত থাকিবৰ কাৰণে কি বুলি কয়, চাম ধাম দ্বন্দ্ব ভেদ কৰি বৈধ অবৈধ সকলো উপায় অৱলম্বন কৰি আমি কেৱল জিকিব লাগে, এইটো আমি ৰিজাল্ট পালোঁ। অপপ্ৰচাৰ, দেশৰ অৱস্থা বিধ্বস্ত, প্ৰধানমন্ত্ৰী কৈ আছে গেৰাণ্টি, ইমান বছৰে যি গেৰাণ্টি দিছিলে সেই গেৰাণ্টিৰে খবৰ নাই, নতুন নতুন গেৰাণ্টি। হিমন্ত বিশ্ব শৰ্মাই এতিয়া গেৰাণ্টি দিবলৈ আৰম্ভ কৰিছে। গতিকে তেখেতে ৱাৰেণ্টি দিছে, তাকে কৈছোঁ, যিয়ে নহওক। গতিকে মই যিটো কথা ক'ব খুজিছোঁ যে আমি ৰাজনীতি কৰি থাকিম, আমি মোৰ বয়স আছে ৰাজনীতি কৰিবলৈ বহুত, আৰু দেশখন আগলৈ গৈ থাকিব, আমাৰ সন্তানেও ৰাজনীতি কৰিব। কিন্তু আমি এইবাৰৰ নিৰ্বাচনৰ পৰা আমি শিক্ষা কি ল'লোঁ? যে আমি দেশখনক কোনটো পথেৰে লৈ গৈ আছোঁ, কোনটো আমাৰ জাতিটোক সমাজখনক আমি কোন পথেৰে, ৰাজনীতিয়ে চৰকাৰেহে সমাজক নেতৃত্ব দিয়ে, ৰাজনীতিয়ে সমাজক নেতৃত্ব দিয়ে, ৰাজনীতিয়ে সমাজ গঢ়িব লাগে। কিন্তু আমাৰ এই যে দুৰ্ভাগ্যজনকভাৱে ধ্বংসমুখী যিটো ৰাজনীতি, সমাজ গঢ়াৰ নহয় তাৰ বিপৰীত যিটো ৰাজনীতি, এই ৰাজনীতিটো কিন্তু উত্থান হোৱা দেখিছোঁ। এইটো অত্যন্ত উদ্বেগজনক। নিতুমণি শইকীয়া ডাঙৰীয়া, মই কৈছোঁ যে আমি এই কথাটো কিন্তু ৰাইজে উপলব্ধি কৰিব লাগে। এই কথাটো কিন্তু মানে এনেকুৱা যে আজি টিভিৰ আগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কথা কৈ দিলে এইটোৱে সত্য, 14খন আসন জিকিম, দেখা যাব 4 নিৰ্বাচনত। কিন্তু তেওঁলোকে যে এইবাৰ অপেন যে গ'ল দিব পৰা নাই, এইটো দেখ ৰাইজৰ চকুৰ আগত আমি সকলোৱে দেখিছোঁ। অপেন কিন্তু গ'ল দিব পৰা নাই, গ'ল পোষ্ট খালী নাছিল। বিৰোধী ৰাজনৈতিক দল আছিল নাছিল বেলেগ আলোচনাৰ বিষয়, কিন্তু এইবাৰ গ'ল পোষ্টত কিন্তু ৰাইজ আছিল। ৰাইজৰ বিপক্ষে বিজেপিক প্ৰতিৰোধ কৰিবৰ কাৰণে ৰাইজ কেনেকৈ ওলাই আহিছিল, এই কথাটো অহা 4 জুনত আমি গম পাম। ঠিক আছে। আৰু এই যে গেৰেণ্টি, আপুনি কথা যদি পাতে ৰাজনীতিত, 14ত ৰাজনাথ সিং সভাপতি আছিলে, নৰেন্দ্ৰ মোদীক প্ৰজেক্ট কৰিছিলে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে। 19ত একেই প্ৰক্ৰিয়া হ'ল, আকৌ মোদী চৰকাৰ বুলি কথাটো আহিলে, প্ৰজেক্ট কৰা হৈছে। এইবাৰ মই নাজানো যে এই মুহূৰ্তলৈকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক বিজেপি দলে বা বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক প্ৰজেক্ট কৰিছে নে নাই। যদি প্ৰজেক্ট কৰিছে ভাল কথা, যদি প্ৰজেক্ট কৰা নাই তেন্তে মোদী গেৰেণ্টিটো কেনেকৈ হ'ব? বিজেপি দলৰ বিজেপি চৰকাৰৰ গেৰেণ্টি হ'ব পাৰে। মোদীৰ গেৰেণ্টি বুলি কোৱাৰ লগে লগে স্বাভাৱিকভাৱে চৰকাৰখনৰ মোদী প্ৰধানমন্ত্ৰী হ'ব, আৰু মোদী প্ৰধানমন্ত্ৰী হ'ল মোদীৰ গেৰেণ্টি থাকিব। কিন্তু এটা ব্যক্তিৰ গেৰেণ্টিত ভাৰতবৰ্ষ নচলে। ভাৰতবৰ্ষ চলে সাংবিধানিক গেৰেণ্টিত, যিটো সংসদীয় ব্যৱস্থাটোৰ গেৰেণ্টিত, তাৰ ওপৰত ভিত্তি কৰি চলে। এই যে ব্যক্তিগত দৃষ্টিভংগীটো অহা কথাটো, এই কথাটো আহিল মানুহ অসন্তুষ্ট এইকাৰণে যে বিজেপিৰ পলিচিগত, বহুত পলিচি ভাল, মই বেয়া বুলি নকওঁ, কিন্তু মূল যিটো কাঠামোৰ যিটো পলিচি, এই পলিচিটো যে ব্যক্তিগত, এই গোটেই বিষয়টো ইতিমধ্যে স্পষ্ট হৈ যে মোদীৰ গেৰেণ্টি। কথাটো এনেকুৱাটো হ'ব পাৰে, 14 চনত যিহেতু মোদীক সন্মুখত ৰাখিলে, তেতিয়া তেখেত মুখ্যমন্ত্ৰী গুজৰাটৰ, 19তো যিহেতু আকৌ দ্বিতীয়বাৰৰ কাৰণে তেওঁ ওপৰত ভৰসা কৰি খেলিলে, এইবাৰ যিহেতু তৃতীয়বাৰৰ কাৰণে বাকীসকল নেতাৰ ওপৰত হয়তো সেই আস্থা আৰু বিশ্বাস দেশৰ জনতাই পোষণ নকৰে, যাৰ কাৰণে মোদীৰ সন্মুখত ৰাখি মোদী গেৰাণ্টি বুলি কৈ দিছে। সেই কথাটোৰ কাৰণে মোদী গেৰেণ্টি বুলি কৈ দিছে,
কিন্তু কৈ দিয়াটো কোনোবাই ক'লে কোনোবাই প্ৰচাৰ কৰিলে এটা বেলেগ বিষয় কিন্তু মূল কথাটো উচিত হ'ব জানো যে এজন প্ৰধানমন্ত্ৰী যেতিয়া প্ৰজেক্ট কৰা নাই আৰু প্ৰজেক্ট কৰিলেও তেওঁৰ নামত সাধাৰণতে গেৰেণ্টি হ'ব নোৱাৰে এই গোটেই কথাটো স্বাভাৱিক যি সচেতন লোক যি জ্ঞানী লোক যি বিদ্বান লোক যি শিক্ষিত লোক তেওঁলোকে কথাখিনি নিশ্চয় আলোচনা কৰিছে যে গেৰেণ্টি কেনেকৈ বিজেপিৰ গেৰাণ্টি হ'ব পাৰে কিন্তু মোদীৰ গেৰাণ্টি হ'ব গোটেই দল এটা ক'ব যে আমাৰ এই দলৰ এইটো গেৰেণ্টি ইস্তাহাৰ যেনেকৈ থাকে এইটো দলৰ আমাৰ গেৰেণ্টি এই গেৰেণ্টিখিনি আমি কাম কৰিম গতিকে গেৰেণ্টি শব্দটোৱে গোটেই কথাখিনি কিন্তু মানুহক এটা চিন্তাত পেলাইছে যে প্ৰকৃতত আমি কোনফালে গৈ আছোঁ আৰু এই গেৰেণ্টি কথা আৰু যদি চাই অসমৰ বিভিন্ন অঞ্চলত যিমানবিলাক সভা দেখিছোঁ মই তাতো বিশেষকৈ শাসকীয় দলে বা শাসকৰ লগত থকা বিজেপি বা এজিপি দলে এটাই কথা কয় যে আমি আকৌ এবাৰ নৰেন্দ্ৰ মোদীক আনিব লাগিব বেলেগ অসমৰ কথাবিলাক নাই যে নৰেন্দ্ৰ মোদীক আনিব লাগিব নৰেন্দ্ৰ মোদীক আনিব লাগিব তাৰমানে কথা কি দিল্লীত বহি থকা চৰকাৰখনৰ সন্মুখত তেওঁলোকৰ ৰাজনৈতিক ক্ষেত্ৰখনত থিয় কৰিব পৰা কোনো বক্তব্য নাই কোনো ব্যক্তি নাই বা কোনো ধৰণৰ ভৱিষ্যত যিটো আমি ভিছন বুলি কওঁ সেই তেনেধৰণৰ বিষয় নাই নেকি খালি মোদীক আনিব লাগিব বুলি কৈ এই যিটো পৰিৱেশ মই ভাবোঁ যে এই বক্তব্যই বিজেপিক কিন্তু সংকটত পেলাব মই প্ৰায় অলমষ্ট সৰু এটা কথা হয় মই অকণ বিৰতি লৈ সৰু এটা কথা অতীতৰ লগত মই এড কৰিব খুজিছোঁ এই যে মোদী প্ৰধানমন্ত্ৰী হ'ব লাগিব আৰু সেইকাৰণে আপোনালোকে ভোট দিয়ক এই বাক্যটো আচলতে অসাংবিধানিক এটা বাক্য আমাৰ দেশৰ সংসদীয় ব্যৱস্থাই ছাৰ আপুনি মোৰ লগত একমত হ'ব চাগে আমাৰ দেশৰ সংসদীয় ব্যৱস্থাইটো কৈছে যে সাংসদ নিৰ্বাচিত হ'ব সাংসদে প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰিব ব্যক্তিকেন্দ্ৰিক নিৰ্বাচন আমাৰ দেশত নহয় কিন্তু বিজেপি দলে যে দেশৰ সংবিধান নামানে এই কথাটো আটাইতকৈ ডাঙৰ উদাহৰণ আজি বিজেপিয়ে সংবিধান নামানে দেশৰ ব্যৱস্থা নামানে সেই কথাটো আহিম যে আৰু আমি সেই কথাটো আহিম আছে সেই দিশত কিছু আলোচনা অকণমান সময়ৰ কাৰণে আমি জনমতত বাণিজ্যিক বিৰতি লৈ ল'ম অসমীয়া বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ জনমত 2024ৰ পৰৱৰ্তী অংশলৈ মই ৰঞ্জীৱ কুমাৰ শৰ্মাৰ হাত ধৰি মই এটা কথা কওঁ আপোনালোকক যে হয় আজি কংগ্ৰেছৰ কোনো মুখপাত্ৰ নাই এটা বিশেষ কাৰণত মুখপাত্ৰ মতা নাই সেইটো হৈছে এই যে গোল পোষ্টত গোল দিয়াৰ কথা কোৱা হৈছিল বিজেপিৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ পৰা বহু মন্ত্ৰী বিধায়ক সকলোৱে কৈছিল একেটা সময়তে আৰু এটা কথা কৈছিল বিজেপিৰ ফালৰ পৰা আৰু সেইকাৰণে কংগ্ৰেছক মতা নাই যে এটা ক্লাবৰ সভাপতিৰ হ'ব লুৰিণজ্যোতি গগৈ আৰু ক্লাবৰ সভাপতিৰ বিৰুদ্ধে ক'ৰবাত যুঁজ হ'ব নেকি এনেকৈ কোৱা হৈছিল আৰু দুটা আঞ্চলিক শক্তি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ বিজেপিয়ে কিন্তু এই দুয়োটা শক্তিৰ বিৰুদ্ধেও ক'ৰবাত যুঁজিবলগীয়া হৈছে বিগত সময়ছোৱাত আমি দেখিলোঁ সেইকাৰণে কংগ্ৰেছক মতা নাই মই এতিয়া জিয়াউৰৰ কাষলৈ আহিছোঁ ক্লাবৰ সভাপতি এগৰাকীৰ বিৰুদ্ধে বিজেপিয়ে ডিব্ৰুগড়ত যুঁজিলে নেকি ৰাইজে দেখিছে এই বিষয়ে আমি ব্যাপক বিস্তৃত আলোচনা কৰিব খোজা নাই ৰাইজে দেখিছে বিজেপিৰ নেতাসকলে আমাক কিমান তুচ্ছ তাচ্ছিল্য কৰে টিভিত কথাই ক'বলৈ নিদিয়ে আজিও এতিয়াও তুচ্ছ তাচ্ছিল্য কৰে তাৰপিছত ডিব্ৰুগড়ত কি হৈছে আমি জিকিম হাৰিম এইটো 4 তাৰিখত নিশ্চিত হ'ব কিন্তু বিজেপি যে মানে ঘাম ওলাই গৈছে ডিব্ৰুগড়ত ৰাইজে যে ঘাম ওলাই আমি কোৱা নাই এইটো আমি কৰিছোঁ বুলি অসম জাতীয় পৰিষদে কৰিছোঁ বুলি আমি ক্ৰেডিট ল'ব খোজা নাই ৰাইজে কৰিছে বুলি আমি ক'ম ৰাইজে আমাক কিন্তু বিজেপিক এইটো দেখুৱাই দিছে যে ৰাইজতকৈ আপোনালোক ডাঙৰ নহয় আৰু এই শিক্ষাটো বিজেপিয়ে ল'ব নল'ব এইটো তেখেতসকলৰ কথা কিন্তু বিজেপিৰ কিছুমান নীতিগত কথাত আমি বিৰোধ কৰি থাকিব লাগিব নীতিমণি শইকীয়া ডাঙৰীয়া আমাৰ ৰঞ্জীৱ কুমাৰ শৰ্মা ডাঙৰীয়াই কৈছে যে 51 চনৰ পিছত মই এই পইণ্টটোত অকণমান ৰিয়েক্ট কৰিম বুলি ভাবিছোঁ 51 চনৰ পিছত ভাৰতবৰ্ষত যিমান ৰাজনৈতিক আন্দোলন হৈছে এই গোটেইকেইটা ৰাজনৈতিক আন্দোলন কংগ্ৰেছৰ বিপক্ষে হৈছে স্বাভাৱিক কাৰণ কংগ্ৰেছ ক্ষমতাত আছিল কাৰণে কংগ্ৰেছৰ বিপক্ষে হৈছে কিন্তু আপোনালোকে মন কৰিবচোন যোৱা 10 বছৰে ভাৰতবৰ্ষত যিমান ৰাজনৈতিক আন্দোলন হৈছে সকলো ৰাজনৈতিক আন্দোলন মুখ্যতঃ বিজেপিৰ বিপৰীতে হৈছে তাৰমানে বিজেপি ক্ষমতাত আছে কাৰণে বিজেপি যোন ক্ষমতাত থাকে তাৰ বিৰুদ্ধে হয় এইটো প্ৰথম কথা দ্বিতীয় কথাটো হ'ল এই যে কৈছে অবিশ্বাসৰ বাতাবৰণ বিজেপিত নাই এইটো গোকাত মিছা কথা বিজেপিতে আটাইতকৈ অবিশ্বাসৰ বাতাবৰণ কাৰণ বিজেপিয়ে এইটো অবিশ্বাসৰ সৃষ্টি কৰিছে সমাজখনক নেতৃত্ব কোনে দিয়ে সমাজখনক দুটা স্তৰে নেতৃত্ব দিয়ে এটা হৈছে চৰকাৰী ব্যৱস্থা আৰু এটা হৈছে বৌদ্ধিক শ্ৰেণী যোৱা 10 বছৰে অসমত বৌদ্ধিক শ্ৰেণীটো শেষ কৰি পেলালে অসমত এতিয়া বৌদ্ধিক শ্ৰেণীৰ ওপৰত বৌদ্ধিক শ্ৰেণী বুলি যিটো কথা বুজায় সেই শব্দটো নাই সাহিত্য সংস্কৃতি এইবিলাক সমূলি নাইকিয়া হৈ গৈছে এই খণ্ডটো একেবাৰে পৰিকল্পিতভাৱে দুৰ্বল কৰি পেলোৱা হৈছে সংবাদ মাধ্যমত পৰিকল্পিতভাৱে ভিলেন সজোৱা হৈছে এইটো চৰকাৰৰ ফালৰ পৰা কৰা হৈছে দেই গতিকে বিশ্বাসৰ বাতাবৰণ সৃষ্টিৰ পৰিৱেশ মানে বিশ্বাসহীনতাৰ বাতাবৰণ বিজেপিয়ে সৃষ্টি কৰিছে এতিয়া তেওঁলোকে যিটো কথা কয় বিজেপিয়ে যে কংগ্ৰেছ দল দায়ী কংগ্ৰেছ দল দোষী মই কংগ্ৰেছৰ ওকালতি কৰিব খোজা নাই মই মানে জেনুইন কথাটো কৈ আছোঁ যে কংগ্ৰেছ দল দায়ী কংগ্ৰেছ দল দোষী কংগ্ৰেছ মানে অকল কংগ্ৰেছৰ নামটো চাইনবোৰ্ডখন নে কংগ্ৰেছৰ মানুহকেইটা দেখোন আপোনালোকৰ বুকুচাত কংগ্ৰেছৰ আপোনালোকে কিয় বিৰোধিতা কৰে কংগ্ৰেছক বিৰোধিতা কৰাৰ কংগ্ৰেছক দোষাৰোপ কৰাৰ আপোনালোকৰ নৈতিক অধিকাৰ নাই
এই কথাবোৰ ৰাইজে অবজাৰ্ভ কৰিছে, খুব ভালকৈ অবজাৰ্ভ কৰিছে। আৰু মই খালি এইটো কথা ক'ম যে এইবাৰৰ নিৰ্বাচনত কি হ'ব দেখা যাব, কিন্তু এইবাৰৰ নিৰ্বাচনে অন্ততঃ অসমৰ নিচিনা ৰাজ্যত এটা বস্তু কৰিলে, সেইটো হ'ল বিজেপিয়ে যে ইমান দিনে খালী গ'লপোষ্ট বুলি কয়, মানে তুচ্ছ তাচ্ছিল্য কৰে, ক্লাব বুলি কয়, কিবা কিবি বহুত কথা কয়তো, এইবোৰ যে তেওঁলোকৰ প্ৰপাগাণ্ডা, এইবোৰ যে মিছা কথা আছিল, এইবোৰ যে মানে গপত উফন্দি থকা কথা, এই কথাটো কিন্তু ৰাইজে বুমেৰাং কৰি পেলালে। আৰু ই অহা ২৬ চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে অসমত কিন্তু এটা পৰিৱেশ সৃষ্টি কৰি দিলে। এইটো কথা কিন্তু মানে এই নিৰ্বাচনৰ এটা ইতিবাচক দিশ। এতিয়া গুৱাহাটীৰ বানপানী আমি চাব, আজি মই আহোঁতে সৰুকৈ বৰষুণ দিছে, মোৰ ৰাস্তাতে পানী হৈছে। অথচ যোৱা ১০ বছৰে তেওঁলোকে অকল গুৱাহাটীৰ বানপানীৰ সমস্যা, গুৱাহাটীত খোৱাপানীৰ সমস্যা সমাধান কৰিম বুলি কৈ আছে, কৰিব পৰা নাই। তেওঁলোকৰ কাম আৰু কথাৰ মাজত মিল নাই, অকল টিভিত আহি ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া একদম শুৱলা শুৱলা কথা কৈ থাকে।